বিহু অসমৰ জাতীয় উৎসৱ। বিহু জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে পালন কৰা এক উৎসৱ। নমস্কাৰ, মই ৰতন দাস। পুনৰবাৰ এটি নতুন টপিক লৈ মই আপোনালোকৰ কাষ চাপিছোহি। প্ৰথমে সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মেজি জুয়ে নাশ কৰক দুৰ্যোগ অপায় অমংগল, সকলোৰে জীৱন হৈ পৰক শান্তিপূৰ্ণ আৰু সুখেৰে ভৰপূৰ, তাৰেই কামনা কৰিছোঁ। এইখিনিতে ক'ব বিচাৰিম যে এই ভিডিঅ'টো আপোনালোকক মই ভোগালী বিহুৰ শুভেচ্ছা জনোৱাৰ বাবে বনোৱা নাই। যদি আপুনি তেনেকৈ ভাবিছিল তেন্তে আপুনি ভুল। এই ভিডিঅ'টো বনোৱাৰ কাৰণ হৈছে বৰ্তমান আমাৰ অসমীয়াৰ জাতিটোৰ অস্তিত্ব সংকটত আছে আৰু মই শংকিত হৈ এই ভিডিঅ'টো বনাইছোঁ। আমাৰ অসমীয়া হিন্দুখিনিৰ মাজলৈ নতুনকৈ ৱেষ্টাৰ্ণ ট্ৰেণ্ড এটি আহিছে আৰু এই পশ্চিমীয়া সভ্যতা সংস্কৃতিৰ প্ৰতি এনেকৈ প্ৰভাৱিত হৈছে, এনেকৈ আকৰ্ষিত হৈছে, যাৰ ফলশ্ৰুতিত নিজৰখিনিয়ে পাহৰি গৈছে। নিজৰ অস্তিত্ব আজি সংকটত আছে। ঠিক একেদৰে আমাৰ অসমীয়া মুছলমানখিনিৰ মাজলৈ নতুনকৈ এটি আৰবিক ট্ৰেণ্ড আহিছে, যাৰ ফলত আজিৰ অসমীয়াৰ নিজৰ জাতীয় উৎসৱ বিহুৰ প্ৰতিয়ে প্ৰেম ভালপোৱা নোহোৱা হৈ গৈছে। ইয়াতে মই অসমীয়া হিন্দু আৰু অসমীয়া মুছলমান বুলি এইকাৰণে কৈ আছোঁ যে এই ভিডিঅ'টো নিশ্চয় অসমীয়াই চাই আছে, কাৰণ অসমীয়াত ভিডিঅ' বনাইছোঁ যিহেতু অসমীয়াই চাব। কেইদিনমান আগত জানুৱাৰী 1 আৰু ডিচেম্বৰ লাষ্ট গ'ল। যিদৰে ইংৰাজী নৱবৰ্ষৰ প্ৰতি আমাৰ অসমীয়া মানুহৰ এক্সাইটমেণ্ট, ঠিক একেদৰে অসমীয়া নৱবৰ্ষৰ প্ৰতি তেনেকুৱা এক্সাইটমেণ্ট দেখুৱাইনে? যিদৰে জানুৱাৰীৰ 1 তাৰিখে নিশা 12 বজাত ষ্টেটাছত হেপ্পী নিউ ইয়াৰ লিখা হয়, ঠিক একেদৰে বহাগৰ 1 তাৰিখে কিন্তু সিমানখিনি এক্সাইটমেণ্ট আমাৰ মানুহৰ মাজত দেখিবলৈ পোৱা নাযায়। জানুৱাৰীৰ 1 তাৰিখে ইমানেই বেছি হেপ্পী নিউ ইয়াৰ আহে যে ফোনে হেং কৰিবলৈ লয়। 25 ডিচেম্বৰ খ্ৰীষ্টমাছ আছিল। সিদিনাখন গুৱাহাটীৰ চিটি চেণ্টাৰ মলত মানুহৰ ইমানেই ভিৰ হৈছিল যে চিটি চেণ্টাৰ মলৰ দুৱাৰ বন্ধ কৰি দিব লগা হৈছিল। মাঘ বিহুতো তাত মেজি বনোৱা হয়, কিন্তু মাঘ বিহুত সিমানখিনি ভিৰ হয়নে? ঠিক একেদৰে ৰাস, দুৰ্গা পূজা এইবিলাকতো মানুহৰ বহুত বেছি ইণ্টাৰেষ্ট। পাৰিলেতো প্ৰত্যেক দিনেই চাব যাব খোজে। ৰাস, দুৰ্গা পূজা, খ্ৰীষ্টমাছ সকলো পালন কৰক, ইয়াতে মই বাধা দিব বিচৰা নাই। মই নিজেও ৰাস, দুৰ্গা পূজা অথবা খ্ৰীষ্টমাছলৈ যাওঁ। মই ইয়াতে এইটোহে ক'বলৈ বিচাৰিছোঁ যে বিহু অসমৰ জাতীয় উৎসৱ, বিহু অসমৰ গৌৰৱ, বিহু অসমীয়াৰ প্ৰাণ। গতিকে বাকীখিনিত ইমান আগ্ৰহ, বাকীখিনিৰ প্ৰতি ইমান এক্সাইটমেণ্ট, কিন্তু বিহুৰ প্ৰতি কিয় নহয়? বহাগ বিহুৰ দিনাখন গৰুক গা ধুৱাবলৈ কেইজনে যায়? মাঘ বিহুত মেজি পুৱাবলৈ কিমানে যায়? অথবা কাতি বিহুৰ দিনাখন সন্ধিয়া তুলসী গছৰ তলত কিমানে বন্তি জ্বলায়? মাঘ বিহুত কিমানৰ ঘৰত পিঠা বনায়? বহাগ বিহুত বিভিন্ন ঠাইত বিহু উদযাপনৰ নামত বলিউডৰ শিল্পীক মতা হয়, কিন্তু তেওঁলোকে বিহুগীত গাব জানেনে? এয়াই হৈছে আমাৰ অসমীয়া সমাজৰ লাজ লগা শোচনীয় অৱস্থা। ৰাজহাঁহৰ খোজ ল'বলৈ গৈ নিজৰ খোজ পাহৰি পেলোৱা ঘৰচিৰিকাৰ অৱস্থা হ'বলৈ আৰু বেছি পৰ নাই আমাৰ অসমীয়াৰ। যদি এনেকৈ আপোন পাহৰা অসমীয়াই নিজৰ ভুল বুজি নাপায়, তেন্তে 10-20 বছৰ পিছত শৰাইঘাটৰ দলঙৰ কাষত লিখা থাকিব যে আজিৰ পৰা কেইবছৰমান আগতে ইয়াতে অসমীয়া নামৰ এটা জাতি আছিল। কাৰণ ইফালে ভাষাও যাওঁ যাওঁ অৱস্থা, তথাপি অসমীয়াই নিজৰবোৰ পাহৰি নিতৌ আনৰবোৰ আদৰি আছে। সময়ৰ সোঁতত মিলিব লাগিব সঁচা, সময়ৰ সোঁতত মিলাব লাগিব সঁচা, সেইবুলি নিজস্বতা হেৰুৱালে কেনেকৈ হ'ব? মোৰ এই কথাখিনিৰ যোগেদি মই কোনো ধৰ্মক আঘাত দিব বিচৰা নাই। ইয়াতে যেনেকৈ মই খ্ৰীষ্টানসকলৰ খ্ৰীষ্টমাছৰ কথা উল্লেখ কৰিছোঁ, ঠিক একেদৰে সমান্তৰালকৈ হিন্দুসকলৰ ৰাস আৰু দুৰ্গা পূজাৰ কথাও উল্লেখ কৰিছোঁ। ভিডিঅ'টো ইয়াতেই শেষ কৰিছোঁ। আশা কৰোঁ মই কোৱা কথাখিনি সকলোৱে ভাল পাইছে। শেষত এটা কথাই ক'ম, নতুন কিবা এটা আদৰি লোৱাটো বেয়া কথা নহয়, কিন্তু নতুন কিবা এটা আদৰিব যাওঁতে নিজৰখিনি কেতিয়াও পাহৰিব নালাগে। সঁচা কথা ক'ব গ'লে বিহু নামতহে জাতীয় উৎসৱ হৈ আছে। অধিকাংশ অসমীয়াৰেই বিহুৰ প্ৰতি আন্তৰিকতা লাহে লাহে নোহোৱা হৈ গৈ আছে। কিন্তু নোহোৱা হৈ গৈছে বুলি হাত সাৱটি বহি থাকিলেই নহ'ব। নিজৰ জাতি, নিজৰ সংস্কৃতি আমি নিজেই ৰক্ষণাবেক্ষণ দিব লাগিব। ভিডিঅ'টো শেষ কৰিছোঁ। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, কাৰণ বহুত কষ্ট কৰি বনোৱা হয়। যিসকল নতুন ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক নকৰাসকলে লাইক কৰিব আৰু কমেণ্টত মই জয় আই অসম বুলি লিখিম। মোৰ লগতে সকলোৱে জয় আই অসম বুলি লিখিব। ধন্যবাদ। জয় আই অসম।